নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে একেছ মেথমেটিক্স ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এটা ইম্পৰ্টেণ্ট চেপ্টাৰ যিটো কোৱা হয় ভগ্নাংশ অৰ্থাৎ ফ্ৰেকশ্যন। আহকচোন আমি আৰম্ভ কৰোঁ চেপ্টাৰটো। ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ। ভগ্নাংশ এই পাঠটো পঢ়াৰ আগতে আমি জানিব লাগিব ডেফিনেশ্যন অফ এ ফ্ৰেকশ্যন। ডেফিনেশ্যনটো মই লিখি দিছোঁ। এ নাম্বাৰ which is in the form x by y where y not equal 0 is known as fraction. A number which is in the form x by y where y not equal 0 is known as fraction. এটা সংখ্যা যিটো x by y আকাৰত প্ৰকাশ কৰিব পাৰি য'ত y not equal 0 হয় সেইবোৰক আমি ভগ্নাংশ বুলি জানো। For example 3/4 1/2 etc. য'ত y not equal 0 হয় জানো 4 আছে গতিকে y not equal 0 এটো ডেফিনেশ্যন হয়। আমি এটা ফ্ৰেকশ্যন এই পাঠটো পঢ়াৰ আগতে কেইটামান সৰু সৰু টাৰ্ম জানিব লাগিব। সেইকেইটা মই লিখি গৈছোঁ অলপ পাছত। পোনপ্ৰথমে আমি জানিব লাগিব যেতিয়া অসমীয়া জানিবলৈ পাইছিলোঁ কোনটো পাইছিলোঁ x by y আকাৰত যিখিনি থাকে মানে 1/2 টোকে ধৰিছোঁ আমি 1/2 x by y আকাৰত আছে 1/2 য'ত x equal 1 আৰু y equal 2। আমি অসমীয়াত এইটো কোৱা হয় ইংলিছত নিউমাৰেটৰ আৰু তলৰটো কোৱা হয় ডিনমিনেটৰ। নিউমাৰেটৰ মানে অসমীয়াত কয় লব, তলটো কোৱা হয় হৰ। আৰু আমি এতিয়া লব আৰু হৰ বুলি নপঢ়ো, আমি পঢ়িম নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ। আৰু সেই নিউমাৰেটৰ আৰু ডিনমিনেটৰক ডেনট কৰা হয়। নিউমাৰেটৰক কেপিটেল এনৰ দ্বাৰা প্ৰকাশ কৰা হয় আৰু ডিনমিনেটৰক কেপিটেল ডিৰ দ্বাৰা প্ৰকাশ কৰা হয়। এতিয়া নেক্সট কিছুমান ইম্পৰ্টেণ্ট পইণ্ট থাকে সেইকেইটা আলোচনা কৰি ল'ব বিচাৰিছোঁ। সেইকেইটা হ'ল ইম্পৰ্টেণ্ট পইণ্ট বুলি লিখি ল'ব। ইম্পৰ্টেণ্ট পইণ্ট আমি গোটেই পাঠটোত ফ্ৰেকশ্যনৰ ওপৰতে আমি এনালাইজ কৰিম। x by y এইটো এটা ফ্ৰেকশ্যন অৰ্থাৎ ভগ্নাংশ। এতিয়া ইম্পৰ্টেণ্ট পইণ্টটো হ'ল চাব এইটো কি বুলি কৈছিলোঁ আমি ওপৰটোক নিউমাৰেটৰ বুলি কৈছিলোঁ তলৰটোক ডিনমিনেটৰ বুলি কৈছিলোঁ। যিহেতু নিউমাৰেটৰ ডিনমিনেটৰ লিখি থাকিবলৈ দীঘল হয় গতিকে এন আৰু ডিৰ দ্বাৰা প্ৰকাশ কৰিছোঁ আমি এই চেপ্টাৰটো। এতিয়া ফাৰ্ষ্ট পইণ্ট if numerator is equal to denominator then the value of the fraction is 1. If numerator is equal to denominator then the value of the fraction is 1. মানে আপুনি ধৰক নিউমাৰেটৰ মানে লব আৰু হৰ কি কৈছে এইটো এটা ভগ্নাংশ হয়নে 2/2 হয় কাৰণ ভগ্নাংশৰ ডেফিনেশ্যনটো কি পাইছিলোঁ x by y আকাৰত প্ৰকাশ কৰিব পাৰি গতিকে পাৰি তাত এটা কণ্ডিশ্যন আছিলে y not equal 0 হয় y not equal 0 হৈ আছে মানে এইটো 2 হয় শূন্যটো হোৱা নাই গতিকে এইটো এটা ফ্ৰেকশ্যন।
এতিয়া ইজ ইকুৱেল টু 2/2 নো ভ্যালুটো কি 1 আমি সকলোৱে জানো ইয়াত কি হৈছে এটা কথা মন কৰিছে নে ইয়াত যেটো নিউমেৰেটৰ আছে আৰু এটো ডিনোমিনেটৰ আছে 2 আৰু 2 সমান হয় নে হেতুকে কৈছে if n equal d মানে লব আৰু হৰ যদি সমান হয় তেতিয়া হলে সেই ভগ্নাংশটোৰ ভ্যালুটো 1 হয় if n is equal to d then the value of the fraction is 1 simple second 2 number important point if n is equal 0 then the value of the fraction is always 0 অর্থাৎ 0 ও নহয় দে 0 চাব পাৰো 0/4 এটা একটা ফ্র্যাকশন হয় কারণ আমার কন্ডিশনটো যে আছিলে y not equal 0 মানে ডিনোমিনেটৰ 0 হ'ব না লাগে নিউমাৰেটৰ ওপৰটো কোনো কন্ডিশন দিয়া নাছিলে গতিকে ই 0 হ'ব পাৰে ইয়াৰ ভ্যালুটো কি 0 4 যদি ডিভাইড কৰো কিমান হ'ব অলৱেজ 0 ওলাব হয়নে আপুনি ওপৰ যদি 0 থাকে নিউমাৰেটৰ যদি 0 হয় অৰ্থাৎ লবটো যদি শূন্য হয় তেতিয়া হলে তাৰ তলত যি সংখ্যা পাতক 1 হওক 2 হওক কৰোৰ কৰোৰ যি কোনো সংখ্যা পাতক সদায় তাৰ ভ্যালুটো 0 এ হ'ব সেইটো এটা ইম্পৰ্টেন্ট পইণ্ট এতিয়া নেক্সট যাব ওলাইছো টাইপ অফ ফ্ৰিকশন আমি যেনেকৈ আগতে টাইপস অফ নাম্বাৰ পাইছিলো এটা টাইপস অফ ফ্ৰিকশন পাম টাইপস অফ ফ্ৰিকশন types of fraction so ভগ্নাংশৰ ভাগ কেনেকুৱা ভগ্নাংশ থাকিব পাৰে ফাৰ্স্ট ভগ্নাংশটো কোৱা হয় এক নম্বৰটো হৈছে প্ৰপাৰ ফ্ৰেকশন PROPER প্ৰপাৰ ফ্ৰেকশন প্ৰপাৰ ফ্ৰেকশন কাক বোলে যিবিলাক ভগ্নাংশৰ তাৰ ডেফিনেশন মই লিখি দিম if the value of মই n বুলি লিখিছো নিউমাৰেটৰ এটো অলৰেডি মই কৈ আহিছো মই n আৰু d বুলি লিখি যাম আপোনালোকে এটো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ বুলি জানি লব if the value of n is less than denominator d then this type of fraction is known as proper fraction PROPER proper fraction if the value of n if the value of numerator is less than d denominator then this type of fraction is known as proper fraction for example হলে আপোনালোকে বুজি পাব 1/2 3/4 11/13 এফৰ কি হৈছে দেখিছেনে লবটোৰ ভ্যালু লবটো সদায় হৰতকৈ সৰু হৈছে সব 1 2 লব 3 4 11 13 মানে কৈছে যদি লবটোৰ ভ্যালুটো হৰতকৈ সৰু হয় তেনেকুৱা ভগ্নাংশবোৰক প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হয় আৰু এক প্ৰকাৰ আছে এটো প্ৰপাৰ হয় হেতু যে ইমপ্ৰপাৰ হ'ব হেতু জাস্ট উল্টি যাব চাব মই এটোকে অকন গেজু কৰিছো ইমপ্ৰপাৰ লিখি দিম এতিয়া IMPROPER improper fraction if the value of n is greater than d then this type of fraction is known as
improper fraction. IMPROPER improper fraction. তেতিয়াহ'লে তাৰ এক্সাম্পল কেনেকুৱা হ'ব আপুনি উল্টাই দিয়ক একে হৰটো ভ্যালুটো লগতকৈ সৰু হ'ব 2/1 13/11 এনেকুৱা টাইপ if the value of numerator is greater হয় নে লগতৰ ভ্যালুটো ডাঙৰ নে ডিতকৈ মানে হৰতকৈ ডিনোমিনেটৰতকৈ তেনেকুৱা ভগ্নাংশবোৰক কোৱা হয় ইম্প্ৰপাৰ ফ্ৰেকশন সেকেন্ড টাইপ হৈ গ'ল এটা 2 নম্বৰ টাইপ তিন নম্বৰটো হৈছে মই দিও খুব বেছি গৰম mix fraction sabo mix fraction বহি লিখি লওঁ ইম্পৰ্টেন্ট বস্তুখিনি তাত আপোনালোকক বুজাওঁতে কোনো কনফিউজ নহয় এটা সিৰিয়ালি বুজাই যাব পাৰো এটা ক্ৰম অনুকৰণ কৰি যাতে গৈ থাকিব পাৰো সেইকাৰণে লিখি লৈছো mixed fraction those fractions which are formed by using integer and proper fraction are known as mixed fraction definition to likhi disu those fraction which are formed by using integer and proper fraction are known as mixed fraction mf মানে mixed fraction those fractions which are formed by using integer and proper fraction are known as mixed fraction proper fraction মানে কি আছিল আমি অলৰেডি ফাৰ্স্ট যেটো টাইপ কৰি আহিছিল এটো proper fraction বুলি কয় integer এটা মই एग्जांपल দিলে আপোনালোকে বুজি পাব আমি এনেকুৱা ভগ্নাংশ কেতিয়াবা দেখিছো নে নিশ্চয় দেখিছো অসমীয়াত কোৱা হয় মিশ্ৰ ভগ্নাংশ কোটা পঢ়িছিল এনেকুৱা এটো সব কি কৰে ইউজিং ইন্টিজার্স 4 টু ইন্টিজার্স হয় না হয় and proper fraction 3/5 to proper fraction হয় না এই দুটা এনেকুৱা ফ্ৰেকশন এনেকুৱা ভগ্নাংশ যিটো ইন্টিজাৰ আৰু প্ৰপাৰ ফ্ৰেকশন লগ হৈ মেলি বনে হেনেকুৱা ভগ্নাংশবোৰক মিক্স ফ্ৰেকশন অৰ্থাৎ মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় ক্লিয়াৰ আৰু এটা উদাহৰণ লৈ লৈছো 11/11 3/9 proper fraction হ'ব লাগিব এটা ইন্টিজাৰ সৰি এটো এনেকৈ নিলিখে মই আপোনালোকক দেখাবলৈ কৈছিলো যে 3/5 টো হৈছে প্ৰপাৰ আৰু 4 টো হৈছে ইন্টিজাৰ মিক্স ফ্ৰেকশন তাৰ পাছত আহিছে কম্পাউণ্ড ফ্ৰেকশন 4 নম্বৰ আখৰটো ধৰিব নোৱাৰিলে আপোনালোকে কমেন্ট বক্সত জনাব মই আৰু ইমপ্ৰুভ কৰিবলৈ যত্ন কৰিম আখৰ ইমান ভাল নহয় মোৰ তথাপিতো ট্ৰাই কৰিছো কম্পাউণ্ড ফ্ৰেকশন 4 number compound fraction it is defined as the fraction of a fraction it is defined as fraction of a fraction compound fraction of সংজ্ঞা এনেদৰে দিয়া হয় it is defined as fraction of a fraction compound fraction or definition to হল সংজ্ঞা ই ভগ্নাংশৰ ভগ্নাংশ মানে যদি মই কওঁ 1/2 of 3/4
এনেকৈ কিছুমান ভগ্নাংশ থাকে মানে 3/4 ৰ হাফ বা 2 নম্বৰ 3/4 of 11/13 মানে এইটো ভগ্নাংশ হয়তো তাৰো ভগ্নাংশ ভগ্নাংশৰ ভগ্নাংশ fraction of a fraction is known it is defined as fraction of a fraction এইবোৰ কোৱা হয় compound fraction fraction হয় 11/13 তাৰো fraction মানে 3/4 আৰু দুই প্ৰকাৰৰ আছে নেক্সট কমপ্লেক্স ফ্ৰেকশন এইটো ফিফথ কমপ্লেক্স ফ্ৰেকশন তো এনেকুৱা এইটা এক্সাম্পল দি দিছো কমপ্লেক্স মানে কি জটিল এনে নামটোৰ পৰা আমি কিবা আইডিয়া কৰিব পাৰিছো চাব 5/7 পেনডালে বহুত ইন্টাৰ কৰিছে ইনটো ভৰাই ল'ব লাগিব 3/2 এই গুটিটো এটা ভগ্নাংশ তাৰ ডেফিনেশনটো এটো if numerator or denominator itself or both are fraction কোনোবা এটা ফ্ৰেকশনৰ ইয়াৰ নিউমাৰেটৰ কি হয় 5/7 ইয়াৰ কি 3/2 কোনোবা এটা ফ্ৰেকশনৰ নিউমাৰেটৰ বা ডিনোমিনেটৰ বা নিউমাৰেটৰ আৰু ডিনোমিনেটৰ দুইটা যদি ফ্ৰেকশনে হয় তেতিয়াহ'লে তাক কমপ্লেক্স ফ্ৰেকশন বুলি কোৱা হয় এনেকৈ সো নিউমাৰেটৰটো এটা ফ্ৰেকশনে হয় ডিনোমিনেটৰটো এটা ফ্ৰেকশনে হয় এটো কোৱা হয় কমপ্লেক্স ফ্ৰেকশন কেতিয়াবা নিউমাৰেটৰটো অনলি থাকিব পাৰে ফ্ৰেকশন এটো নিউমাৰেটৰটো অনলি ফ্ৰেকশন হ'ব পাৰে এভু কমপ্লেক্স ফ্ৰেকশন হয় কেতিয়াবা ডিনোমিনেটৰটো অনলি ফ্ৰেকশন থাকিব পাৰে ওপৰটো নরমাল থাকিব পাৰে তেতিয়া হলো কমপ্লেক্স ফ্ৰেকশন বুলি কোৱা হয় লাস্ট তো হৈছে continue fraction continued 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 fraction continued এনে প্রবশক example 1 2 plus 1 3 plus 2 1 plus 2 5 এনেকে dot 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 গৈ থাকে এনেকৈ কন্টিনিউ ফ্ৰেকশন বুলি কোৱা হয় ইয়াৰ ডেফিনেশন হল a fraction which contains an addition or subtraction based fraction either in numerator or in denominator or in both is termed as continued function মানে কন্টিনিউ ফাংশনত এটো হয় এডিশন থাকিব নহয় সাবট্ৰেকশন থাকিব আৰু ই fraction either in numerator or denominator or it both term in the continued fraction আৰু এটা continue গৈ থাকিব খতম হৈ নাযায় কমপ্লিট নহয় এটা গৈ থাকে এবাৰ কন্টিনিউ ফ্ৰেকশন বুলি কোৱা হয় আমি যেতিয়া ইয়াৰ প্ৰবলেম সলভ কৰিবলৈ যত্ন কৰিম তেতিয়া আমি এইখিনি আপুনি অটোমেটিকলি বস্তুখিনি ক্লিয়াৰ হৈ যাব বুলি আশা কৰিছো এইকিটা আছিল ফ্ৰেকশনৰ টাইপ জেনাৰেলি 6 প্ৰকাৰৰ ফ্ৰেকশন আমি পাওঁ ইয়াৰ পাছত আমি আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট আলোচনা কৰিব ওলাইছো ইম্পৰ্টেন্ট পইণ্ট আচলতে কিনো কেনেকৈ আমি ফ্ৰেকশনটো প্লাস কৰো কেনেকৈ মাইনাস কৰো এইবোৰ ফাৰ্স্ট কন্ডিশন to addition or subtraction if if
denominator মত আছে যে d মানে denominator if to addition or subtraction if denominator are same then কেনেকৈ কৰা হয় চাব দুটা আমি ফৰ এক্সাম্পল দুটা ফ্ৰেকশন লৈছো কন্ডিশনটো কি আছে ডিনোমিনেটৰ আৰু সেম মানে যদি আমি এটা 3/4 লওঁ আনটো ধৰি ললো 5/4 হয় চাইছে ডিনোমিনেটৰ সেম হয় এনে স্থলত আমি একো কৰিব নালাগে ইহঁতৰ যদি সাবট্ৰেকশন বা এডিশন থাকে মানে যদি এডিশনৰ ক্ষেত্ৰত হয় মানে যোগৰ ক্ষেত্ৰত হয় তেতিয়াহলে কি কৰিব লাগে ডিনোমিনেটৰ সেম থাকিলে ডিনোমিনেটৰ তলত পাতিব লাগে আৰু ওপৰৰ নিউমাৰেটৰ কিটা দুটা প্লাস কৰি দিব লাগে 3 + 5 কিমান হ'ল 8/4 2 হ'ল ঠিক তেনেদৰে ইহঁতৰ মাজত যদি এডিশন নাথাকি সাবট্ৰেকশন থাকে মাইনাস কৰিব লাগে 3/4 - 5/4 হয় তেতিয়া হলে ডিনোমিনেটৰ সেম হয় গটিকে ডিনোমিনেটৰটো ডাইৰেক্ট প্ৰথমতে পাতিব 4 পাতিলে তাৰ পাছত ওপৰত এই সংখ্যাকিটা সেম হ'ব আৰু ইহঁতৰ মাজৰ যেটো সাইন থাকে সেই সাইনটো আপুনি পাতি দিব পাতাৰ পাছত কিমান ওলাব 3 - 5 = 2/4 কাটি যাবলৈ হলে -1/2 হ'ব এটো হৈছে ফাৰ্স্ট কন্ডিশন ইফ ডিনোমিনেটৰ আৰ সেম এটো কেৱল দুটা ফ্ৰেকশনৰ কাৰণে নহয় আপুনি বহুত ফ্ৰেকশনে প্লাস কৰিব পাৰিব কিন্তু চাব লাগিব ডিনোমিনেটৰ সেম হয় নে নহয় আৰু এতিয়া যদি ডিনোমিনেটৰটো সেম নহয় অৰ্থাৎ হৰটো যদি একেই নহয় তেতিয়া আমি কেনেদৰে কৰো ফৰ এক্সাম্পল এটা আপোনালোকক কৰি দেখাম চাব অকমান ডাঙৰকে জায়গাটো লাগিব গতিকে মই এনেকে কাটি গোটেইখিনি মোহাৰি দিম এতিয়া second condition if denominator are not same then কি হ'ব পাৰে for example লৈছো আমি সাবট্ৰেকশন এন্ড এডিশনৰ ক্ষেত্ৰত 3/4 11/5 10/3 লৈছো দিয়ক এই কেটাৰ এডিশন কৰিব লাগে সাপোজ কোৱেশ্চনটো আহিব 8 কোৱেশ্চনটো কেনেকৈ আহিব find the sum of the given fraction এনেকৈ কোৱেশ্চনটো আহিছে মানে দিয়া থকা ভগ্নাংশ কেইটাৰ যোগফল নিৰ্ণয় কৰা বা সাম যদি নাথাকে কেতিয়াবা সাবট্ৰেকশনও থাকিব পাৰে সাম মানে এডিশন ইটো সাবট্ৰেকশন মানে মাইনাসও আহিব পাৰে তেতিয়া কি হ'ব মাইনাস হ'লে চিন্তা কৰিব নালাগে আমি বনালে এটুকে কৰিছো এডিশনে কৰিছো ফাৰ্স্ট আমি কৰিব লাগিব যেহেতু ডিনোমিনেটৰ সেম নহয় অৰ্থাৎ হৰ একেই নহয় তেনেস্থলত হিহঁতৰ মাজৰ এলচিএমটো ল'ব লাগিব প্ৰথম স্টেপ কি স্টেপ 1 find the LCM of all denominator find the LCM of all denominator of the fraction অর্থাৎ এই যেটা ফ্র্যাকশন দিয়া আছে 3/4 11/5 10/3 এই কেটাৰ ডিনোমিনেটৰ কি 4 5 and 3 ইহঁতৰ এলসিএম উলিয়াব ফাৰ্স্ট স্টেপ
find the LCM of all denominator of the fraction মানে এই denominator কিটাৰ যিটা fraction আছে তাৰ denominator LCM উলিয়াব লাগিব মানে লসাগু ওলাব লাগিব লসাগু কিমান হ'ব 4 5 আৰু 3 লসাগু এতিয়া মই ডাইৰেক্টলি কৰি দিম কিন্তু যেতিয়া ইয়াৰ পাছৰ চেপ্টাৰটো আমি LCM HCF শিকিম তেতিয়া হেতু আপুনি ভালদৰে বুজি পাব এতিয়া ইয়াৰ LCM কি হয় লঘিষ্ঠ সাধাৰণ গুণিতক কি হয় গোটেই কেইটাৰে হৰণ যোৱা 4 5 আৰু 3 এৰ হৰণ যোৱা লঘিষ্ঠ গুণিতকটো কি হয় সংখ্যাটো কি হ'ব 60 হ'বনে হ'ব সো 4 এ হাতিক যাব 5 এর হাতিক যাব 3 এর হাতিক যাব সবতকৈ লেস তার তলত গোটেই কেইটা যোৱা সংখ্যা আমি বিচাৰি নাপাও এতিয়া কি কৰিম হাতিটো আছে নহয় এতিয়া কি কৰিম এই যেটো সংখ্যা আছে 4 অৰ্থাৎ ডিনোমিনেটৰটোৱে এলসিএম টো সেকেন্ড স্টেপত কি কৰিম ডিভাইড কৰিম যেটো এলসিএম উলিয়াবলৈ গৈছে তাৰ ডিনোমিনেটৰে ডিভাইড কৰিম সাপোজ আমি তাৰ ভ্যালুটো x উলালে x উলালে তাৰ লগত আমি নিউমাৰেটৰটো ইনটু কৰিম এটো মনত ৰাখক স্টেপ বাই স্টেপ চাব এলসিএম কি 60 পালো তাক ডিনোমিনেটৰে হৰণ কৰিম মানে 4 এ হৰণ কৰিম 60 4 এ কেবাৰ যাব 25 বাৰ 15 বাৰ যাব সৰি 25 মানে 15 বাৰ অৰ্থাৎ 15 ওলালে x এর ভ্যালুটো 15 ওলালে ইনটু নিউমারেটর n মানে 15 ইনটু 3 কিমান 45 প্লাস যদি এর মাইনাস থাকে মাইনাস বহাব কোনো চিন্তা করব না তাৰ পাছত 5 আছে 60 আছে এলসিএম 60 ওলালে ডিনোমিনেটর কি 5 তো 60 কেবাৰ যাব 12 বাৰ যাব 5 12 80 তো 12 ইনটু n মানে 11 তো 12 ইনটু 11 কিমান হ'ব 132 প্লাস আকৌ 63 ডিভাইড কৰিম কিমান হ'ব 20 বাৰ যাব 20 ইনটু 10 কিমান হ'ব 200 হ'ব ওলালে তাৰ পাছত তল 60 থাকি যাব 5 6 গোটেইটা প্লাস হ'ব 4 5 7 7 7 3 7 7 হ'ব ঠিক আছে এটো হৈছে আনসার ঠিক তেনেদৰে আমাৰ ফ্ৰেকশনৰ যোগ আৰু বিয়োগ অৰ্থাৎ এডিশন আৰু সাবট্ৰেকশন কৰা হয় এতিয়া নেক্সট কৰিম মাল্টিপ্লিকেশন আপোনালোকে কোনোবা দিন নোট কৰি গৈছে পোষ্ট কৰি ল'ব দেন কৰিব और ভিডিওটো বেছি ডাঙৰ হৈ গলে অকন দিগদাৰ টেকনিক্যাল প্ৰবলেম কিছুমান থাকে গতিকে মই সোনকালে কৰি দিছো আপোনালোকে এইখন অকন কষ্ট কৰি ল'ব এতিয়া আমাৰ যদি ফ্ৰেকশনৰ মাল্টিপ্লিকেশন হয় ফ্ৰেকশনৰ মাল্টিপ্লিকেশন হয় মানে মাল্টিপ্লিকেশন অফ multiplication of fraction है fraction और पूरण যদি হয় তেতিয়া কি হ'ব ডাইরেক্ট কৰি দেখাও কোন ফৰ্মুলা বসাব মানে ডাইরেক্ট কেনেকৈ কৰা হয় সপোজ এটো দিলে এটোটা মাল্টিপ্লিকেশন কি কৰিব লাগে একো নাই ডিনোমিনেটৰ নিউমাৰেটৰ তলত থকা ডিনোমিনেটৰ গুলিখিনি পূৰণ কৰিব ऊपर থকা নিউমাৰেটৰ গুটেইটা ऊपर থকা মানে গুটেইটা নিউমাৰেটৰ হয় ऊपर কিটা গুটেইটা পূৰণ কৰি দিব চাব 11 into 4 কিমান 44 2 into 5 কিমান 10 আৰু যদি এটো কাটাকাটি যায় লেছ কৰিব পৰা যায় তেতিয়ালে লেছ কৰি দিব মানে এটো চাব 2 এ 22 বাৰ গল 2 এ 5 বাৰ গল ইমানটো ৰৈ যাব আৰু কাটাকাটি যাব জানো না যায় গতিকে আনসাৰটো হ'ব এটো মাল্টিপ্লিকেশনটো একদম উজু তাৰ পাছত আমি কম division of fraction next হৈ গল তো next
নেক্সট পইণ্ট ডিভিজন অফ ফ্ৰেকশ্যন এইটো সৰু চেপ্টাৰ বহুত সৰু আৰু এবাৰ ভালকৈ পঢ়িলেই এইটো মনত থাকি যাব এইবোৰ বস্তু আচলতে অংকবোৰ কৰোঁতে কিছুমান সৰু ষ্টেপত এইবোৰ বস্তু দৰকাৰ হয় গতিকে সেই বেছিকখিনি ক্লিয়াৰ কৰাটো অতি দৰকাৰী হয় ডিভিজন অফ ফ্ৰেকশ্যন চাব এনেকুৱাকৈ দিয়ে যেনিবা 3/4ক 3/5 ডিভাইড কৰিব লাগে এইটো ডিভিজন মানে হৰণ কৰিব লাগিব ভগ্নাংশ হৰণ কৰিব লাগে তেতিয়া কি কৰিব ওপৰতো একেই পাতিব পাতিলে এতিয়া এইটো যিটো ডিভাইড চিন আছে সেইটোক আমি ৰিপ্লেচ কৰিম মাল্টিপ্লিকেশ্যন চিনৰ দ্বাৰা ইয়াত আপুনি ইনটু মানে মাল্টিপল চিনটো দিলে দিয়াৰ পাছত এই যিটো হৰ আছে অৰ্থাৎ ডিনমিনেটৰ আছে ডিনমিনেটৰ আপুনি উল্টা কৰি দিয়ক ডিনমিনেটৰ লিষ্ট অপচন 3/5 আছে আপুনি এইটো 5/3 হিচাপে পুট কৰিব 5/3 হিচাপে পুট কৰিব তাৰ পাছত ইয়াৰ পাছত কি হ'ল 3 কাটি যাব ওপৰে তলে 5/4 হ'ব আশা কৰিছো এই কাটাকাটি এইখিনি বস্তু আপোনালোকে সেইখিনি অন্তত আপোনালোকে জানে যেহেতু কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে গতিকে আপোনালোকৰ নিজৰ বিশ্বাস জন্মিবলৈ হ'লেও এইখিনি বস্তু অতি দৰকাৰী গতিকে এইখিনি আপোনালোকে জানে আৰু যদি জনা নাই তেতিয়াহ'লে একো চিন্তা কৰিব নালাগে সেইখন অকণমান কষ্ট কৰি ল'ব এইটো বস্তুবোৰ এনেকৈ কৰে এতিয়া যদি আমাৰ বেলেগ টাইপৰ আহে আৰু এটা আহিব পাৰে চাওক suppose এইটো 3/4 কৰিব নালাগে ডাইৰেক্ট দি থোৱা আছে 3 দি আছে তেতিয়া ভয় খাব একো নালাগে মই কৈছিলো এটা গোটা সংখ্যা যদি থাকে suppose 5 এ হয় only 5 মানে 5/1 তলত এটা 1 আছে যেটো আমি only 5 বুলি পুট কৰো ঠিক তেনেকৈ ইয়াৰ তলত এটা 1 আছে লিখি ল'ব নালাগে জাস্ট আপুনি আপোনাক বুজাইছো কাৰণে মই লিখি দেখাইছো কিন্তু নিজৰ মাইণ্ডত সেইখিনি প্ৰেক্টিস কৰোতে নিজৰ মাইণ্ডত অটোমেটিক আহিব এতিয়া কি আছিল নিউমেৰেটৰটো প্ৰথম ডাইৰেক্ট যেনেকৈ দিয়া আছে হেনেকৈ পুট কৰিব লাগে অৰ্থাৎ লবটো আৰু এতিয়া ইয়াৰ মাল্টিপ্লিকেশ্যন কৰি ডিভাইডৰ ঠাইত এতিয়া ডিনোমিনেটৰটো চাবলৈ গৈছিলো ডিনোমিনেটৰৰ চেঞ্জ কৰি দিবলৈ দিছিলো ওপৰতলৰ কৰি দিব গৈছো মানে ডিনোমিনেটৰটো যদি 3/1 হয় ওপৰটো কি হ'ব 1/3 হ'ব হ'বনে তাৰপিছত এইটো কাটি গুচি গ'ল ওলালে কিমান 1/4 এইটো আনসাৰ এনেকৈ কৰা হয় ডিভিজন অফ ফ্ৰেকশ্যন এতিয়া আমি শিকিলো ফ্ৰেকশ্যনৰ এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন গোটেইকেইটা শিকিলো ইয়াৰ পাছৰ এটা পাৰ্ট আছে হেতু হল কেনেকে ডেসিমেল ফ্ৰেকশন বলে এটা এক্সট্ৰা ফ্ৰেকশন আছে ডেসিমেল ফ্ৰেকশন DECIMAL ফ্ৰেকশন ডেসিমেল মানে কি দশমিক আমি অসমীয়াত মই একজেক্টলি পাহৰিছো অৰ্থটো দশমাংশ নে দশমাংশ এনেকুৱা কিবা আছিলে ডেসিমেল ফ্ৰেকশন যেনেকুৱা এনেকুৱা চাব মই দিলো 4.50 এইটো এটা ডেসিমেল ফ্ৰেকশন হয় কেনেকৈ হয় আপুনি চাওক 450 পাতিলে ডিভাইডেড বাই কিমান হ'ব দশমিকটো উঠাবলৈ কি কৰিলো আমি ডিভাইডেড বাই 100 কৰিলো এটা একটা ফ্ৰেকশন হয় নে গটিকে আমি এনেকুৱাবোৰক কোৱা হয় ডেসিমেল ফ্ৰেকশন বুলি ডেসিমেল ফ্ৰেকশন এতিয়া বহুতে যদি বুজা নাই কিয় পইণ্টৰ ঠাইত আমি এটো দিলো মই হেতুকে আপোনাক শিকাবলৈ গৈ আছো হাউ টু কনভাৰ্ট ডেসিমেল ফ্ৰেকশন আমাৰ টেগলাইনটো হ'ব মই শিকাই দিছো লিখি দিছো ৰব হাউ টু কনভাৰ্ট decimal fraction to simple
ফ্ৰেকশন সিম্পল ফ্ৰেকশন মানে নৰ্মেল আমি যিখিনি ভগ্নাংশ দেখি আছো এতিয়া এটো টেগ লাইন চাব মই কেইটামান ডেসিমেল ফ্ৰেকশন দিম 4.50 ফাৰ্ষ্টকে দিছো 3.65 দিছো আৰু এটা দিছো 11.153 হে তিনটা ললো ইয়াত আৰু এটা দি দিও ৰব তিনটা ললো যেটা না লাগে ইয়াত 4.5 দিছো আমি দেখিলে এতিয়া আমি কি কৰিব লাগে চাব যেটা ডেসিমেল ফ্ৰেকশন থাকে দশমিকটো কথা চিন্তা নকৰিব ডাইৰেক্ট যেটো গোটা সংখ্যাটো ডাইৰেক্ট ওপৰত পাতিব আপুনি নিউমেৰেটৰ অৰ্থাৎ লবৰ ঠাই গোটা সংখ্যাটো পাতিব এতিয়া কি কৰিব 1 এটা পাতিব হেতু মেন্ডেটৰি 1 পাতিবই লাগিব পাতিলে পটাৰ পাছত চাব দশমিকৰ পাছত সংখ্যা কেটা আছে দশমিকৰ পাছত ইয়াত কি আছে 4.5 ত এটা সংখ্যা আছে গতিকে আপুনি এটা শূন্য দিব এটো হৈ গল ইয়াৰ এটো হৈছে ডেসিমেল ফ্ৰেকশন df বুলি লিখিছো আৰু এটো হৈছে সিম্পল ফ্ৰেকশন sf বুলি লিখিছো এতিয়া ঠিক তেনেদৰে এটো আমি আগত কৰিছাম কি কৈছিল প্ৰথম স্টেপ কি ডাইৰেক্ট সংখ্যাটো পাতক দশমিকটো নপতাকে তাৰ সেকেন্ড স্টেপটো কি আছিল 1 আপুনি পাতিবই লাগিব পাতিলে তাৰ পাছত থাৰ্ড স্টেপটো কি আছিল দশমিকৰ পাছত কেটা সংখ্যা আছে আমি হিসাব কৰিম কেটা সংখ্যা আছে 3.65 পইণ্টৰ পাছত 6 আৰু 5 আছে দুটা সংখ্যা আছে গতিকে দুটা শূন্য দি দিম হৈ গল এইটো এতিয়া আকৌ এবাৰ ট্ৰাই কৰক কি আছিল ফাৰ্স্ট স্টেপ দশমিক নিদিয়ে গোটেই সংখ্যাটো পুট কৰক সেকেন্ড স্টেপ 1 পাতক তলত থাৰ্ড স্টেপ পইণ্টৰ পাছত কেটা সংখ্যা আছে হিসাব কৰক 1 2 3.153 মানে 1 2 3 হে তিনটা সংখ্যা পালে তিনটা সংখ্যাৰ ঠাইত আপুনি তিনটা শূন্য বহাই দিয়ক কাম শেষ এতিয়া কাটাকাটি যটো কৰিব পাৰে ইয়া যদি 5 এৰে কৰে 5 9 গুণ 45 5 গুণ 9 এনেকে আপুনি সৰু কৰিব পাৰে ভ্যালু একে ওলাব কোনো কথা নাই ইয়াকো 5 এ কৰিছক ইয়াত কাটাকাটি নাযাব মেদি এনেকাকে আমি কৰিব পাৰো ডেসিমেল ফ্ৰেকশন এইখিনি আছিল ভগ্নাংশৰ ওপৰত এটা আভাস এতিয়া ইয়াৰ পাছত আমি মই আজি এইটো ভিডিও ইমানতে সামৰিছো আজি বেসিক খিনি দি মেলি ইয়াৰ পাছত যেতিয়া আমি প্ৰেক্টিস টেষ্ট এটা জানিব মই আগৰ নাম্বাৰ থিওৰি ফুল প্ৰেক্টিস টেষ্ট গুটেখিনি লৈ মেলি কৰিছিলো ঠিক তেনেদৰে ফ্ৰেকশনৰ ওপৰতো এটা প্ৰেক্টিস টেষ্ট এণ্ড সলিউশনৰ এটা ভিডিও এক্সট্ৰাকে বনাম হেতুত আপোনালোকে এই কনসেপ্টখিনি কেনেকৈ এপ্লাই কৰিব লাগিব এইখিনি কেনেকৈ দৰকাৰী এটা কম্পিটিটিভ এক্সামৰ কোৱেশ্চন সলভ কৰোতে সেইখিনি আপোনালোকে জানিবলৈ সুবিধা পাব সেই ভিডিওটোৰ দ্বাৰা গতিকে নেক্সট ভিডিওটোৰ লৈকে আপোনালোকক এতিয়া এইটোৰ পৰা বিদায় লৈছো নেক্সট ভিডিওটো লগ পাম বুলি আশা ৰাখিম আৰু যদি কিবা কিবি আপোনালোকৰ ডাউট থাকে আপোনালোকে কমেন্ট বক্সত মোক জনাব তাৰে আশা কৰিলো ধন্যবাদ